বন্ধুসকল আজি পুনৰ এনআৰচিৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এনাউন্সমেণ্ট, এইটো হ'ল এনআৰচি কৰ্তৃপক্ষৰ পৰা অলপ সময় আগতে ৰিলিজ কৰি দিছে। মাত্ৰ কেইমিনিটমান আগতে এইটো এনাউন্সমেণ্ট আহিছে। কি কোৱা হৈছে আপোনালোকক এইটো ভিডিঅ'ত জনাম বন্ধুসকল। এইটো হ'ল এনআৰচিৰ অফিচিয়েল নটিফিকেশ্যন। বন্ধুসকল অতি কম সময়ৰ ভিতৰতে আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম। তো বন্ধুসকল আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এনআৰচিৰ এটা অফিচিয়েল নটিফিকেশ্যন। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো অফিচিয়েল নটিচ কিছু সময় পূৰ্বে এইটো জাননী দিছে। আপোনালোকক জনাম কি আছে এইটো জাননীত। বন্ধুসকল তাৰ আগতে আপোনাৰ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনালোকৰ এটা লাইকে মোক আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল আপোনালোকে ইয়াতে নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে কোৱা হৈছে হুৱেৰাজ দ্য ফাইনেল এনআৰচি পাব্লিকেশ্যন অন 31st August 2019 constitutes only supplementary list. Queries are being received from the public about publication of the result of all members of a family respective of their involvement in the claims and objection process. The result for the complete family will be available for the display online from 14 September 2019. This display will be available only online. বন্ধুসকল ইয়াতে কোৱা হৈছে 31 আগষ্টত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চূড়ান্ত তালিকাখন প্ৰকাশ পাইছিল, য'ত নেকি কেৱল ক্লেমছ আৰু অবজেকশ্যনবোৰৰ সেই ৰিজাল্ট দিয়া হৈছিলে। তেওঁলোকৰ নামটো ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে সেইটো দেখুওৱা হৈছিলে। তো বন্ধুসকল যিটো নেকি এনআৰচিৰ ফাইনেল লিষ্ট, মানে ফেমিলিৰ যিসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হৈছে সেইসকলক লৈ এটা এনআৰচিৰ ফাইনেল লিষ্ট দিয়া হ'ব। তো সেইটো ইয়াতে কোৱা হৈছে, চাওক, দ্য ৰিজাল্ট ফৰ দ্য কমপ্লিট ফেমিলি উইল বি এভেইলেবল ফৰ ডিছপ্লে অনলাইন ফ্ৰম 14 September 2019। ইয়াতে কোৱা হৈছে যে ফেমিলিৰ অল মেম্বাৰ, ফেমিলিৰ আপোনাৰ যিমান মেম্বাৰ এনআৰচিত অন্তৰ্ভুক্ত হৈছে সকলোলৈ 2019 চনৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে এইটো প্ৰকাশ কৰা হ'ব এনআৰচিৰ ফাইনেল লিষ্টটো। এইটো একমাত্ৰ কেৱল অনলাইনতহে উপলব্ধ হ'ব, আপোনালোকে অনলাইনতহে চাব পাৰিব। বন্ধুসকল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, কিয়নো যিটো নেকি মই কৈছিলোঁ 7 ছেপ্টেম্বৰত প্ৰকাশ হ'ব এনআৰচিৰ ফাইনেল লিষ্টটো, সেইটো কিছুমান সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। আৰু মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাত কৈছিলোঁ যে এনআৰচি কৰ্তৃপক্ষ এনআৰচিৰ ফাইনেল লিষ্টক লৈ কাম কৰি আছে, অতি সোনকালেই এনআৰচিৰ ফাইনেল লিষ্টটো আহি যাব। তো অতি সোনকালে মানে আজি আহি গ'ল। মই যোৱাকালি কৈছিলোঁ আজিয়ে এনআৰচি কৰ্তৃপক্ষই জাননী দিছে। ইয়াতে কোৱা হৈছে যে 14 ছেপ্টেম্বৰত প্ৰকাশ হ'ব এনআৰচিৰ ফাইনেল লিষ্টটো। আপোনালোকৰ ফেমিলিৰ যিমানবোৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে এনআৰচিত সকলোবোৰ চাব পাৰিব, আপোনাৰ মোবাইলৰ সৈতে আৰু ডাউনলোডো কৰিব পাৰিব কিজানি। বন্ধুসকল এইটোক লৈ মই হয়তো পুনৰবাৰ আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিম যে কেনেকৈ আপোনালোকে 14 ছেপ্টেম্বৰ 2019 চনৰ অহা 14 ছেপ্টেম্বৰত আপোনাৰ নামটো কেনেকৈ আপুনি এনআৰচি চেক কৰিব পাৰিব। বন্ধুসকল যদি ভিডিঅ' লাগে আপোনালোকৰ তেনেহ'লে কমেণ্ট বক্সত য়েছ বুলি লিখক। বন্ধুসকল আৰু যিসকলৰ নাম নেকি এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই, মানে ৰিজেক্ট হৈছে, তেওঁলোকক লৈ কেইটামান কথা ইয়াতে কোৱা হৈছে। তলত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। মই আপোনালোকক এইটোক লৈ এটা এক্সট্ৰা ভিডিঅ' বনাই আছোঁ। মই আপোনালোকৰ কাৰণে এইটো ভিডিঅ' লৈ আহি আছোঁ। ভিডিঅ'টো লাগে নে নাই, যদি লাগে তেনেহ'লে য়েছ লিখক। আপোনালোকে লিখি দিয়ক যে ভিডিঅ'টো লাগে। এইখিনি ভিডিঅ' যিসকলৰ নাম নেকি এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই, ৰিজেক্ট হৈছে, তেওঁলোকৰ কাৰণে কিছুমান কথা ইয়াতে কোৱা হৈছে। তো মই তেওঁলোকক লৈ পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ।